ছোৱালী উঠ সোনকালে উঠ বাপেৰে ৰৈ ৰৈ 7 বজাত মেজি জ্বলাইছে লোকৰ ল'ৰা ছোৱালী ৰাতিপুৱাই উঠি বাপেকৰ লগত মেজি জ্বলায় আমাৰ আকৌ বেলি দুপৰলৈকে শুব লাগিব হেঁতৰ বাপেকৰ লগত যাওঁচোন মেজি জ্বলাবলে লোকৰ ভুচা ল'ৰা ছোৱালী থকাত থাকি নথকাই ভাল এইবোৰ অ' মা ৰ'বাচোন কিনো চিঞৰি আছানো বিহু দিনাখন অকণমান শুব দিয়া না আইঐ দেহি বেলি আহি কপাত পালেহি আৰু শুবলৈ সময় নাই তই যে ছোৱালী হোৱাৰ যোগ্যই নহয় গম পাইছ বিহু দিনাখন ৰাতিপুৱাই উঠি মাকৰ লগত কামত অকণমান সহায় কৰোঁচোন নাই সেইবোৰ আমাৰ আকৌ শুবলৈ দে আৰু খাবলৈ দে মোবাইল টিপি অকল যে তোৰ সেইটোৱে মোবাইলটোৱে আজি দেৰিকে শুইছো সেইকাৰণে অকণমান শুইছো শুব দিয়া নাই কিনো চিঞৰি থাকা শুবলৈও নিদিয়ে অ' ফোনডাল চলাই ৰাতি 12টা 1টালৈকে থাক তোৰ আকৌ ফোনডালহে জীৱন মাৰ বাপেৰতকৈ ফোনডালহে ডাঙৰটো অকল তোৰ যে ফেচবুক ইনষ্টাগ্ৰাম সেইবোৰকে তই চলাই থাকিবি দিনটো উঠিছো ইমান গালি দিব নালাগে অ' মা ভাল চাই কাপোৰ এযোৰ উলিয়াই দিয়া না কিয় লাগে কিয় কৈছা বিহু নহয় নি আজি ইনষ্টাগ্ৰামত ফটো দি কি মজা ফটো মাৰি সেই ইনষ্টাগ্ৰামত দিব পাৰ মাক সেই কামত যে সহায় কৰি দিব লাগে বুলি নাজানো তোৰ আৰু কাম নাই তোৰ অকল সেইবোৰে তই যি কৰ কৰি থাক মোৰ আজি বিহু দিনাখন ঢেৰ কাম আছে